হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই অনুপম আৰু আপোনালোকে চাইছে অনুপম ব্লগছ। নতুন কাপোৰ আহি গ'ল দোকানত। নতুন মানে আপোনাৰ টচ মুগাৰ নতুন কাপোৰ আহি আছে। বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছে, মীনা কৰা কাপোৰ আহিছে। আপোনালোকৰ আগত দেখাব বিচাৰোঁ। আৰু যদি কাপোৰ কিছু আপোনালোকে ভাল পায়, প্লিজ কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিছে। আৰু যদি মোৰ চেনেলটো আপোনালোকে বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মানে মোৰ নতুন নতুন ডিজাইনৰ কাপোৰ আপোনালোকক দেখাই দিব পাৰিম। আৰু বলক চাওঁ কেনেকুৱা কাপোৰ আহিছে। বৰ্তমান মোবাইলটো ঠিক কৰি ল'লোঁ আৰু এতিয়া আপোনাক দেখাম টচ মুগাৰ মীনা কৰা কাপোৰ। টচ মুগাৰ মীনা কৰা কাপোৰৰ ভিতৰত আছে এইযোৰ আছে আপোনাৰ টচ মুগাৰ সূতা গুণা কাপোৰ হয়। তলত আপোনাৰ মীনা কৰা আছে, ওপৰত আপোনাৰ ফুল এপাহ দিয়া হৈছে আৰু সৰু সৰু ফুটা কৰা হৈছে। মেৰুন কালাৰ আৰু গুণাৰ মাজত কাম কম্বিনেশ্যন দিয়া আছে। কাপোৰযোৰ ধুনীয়া, এটা মজা কাপোৰ। বৰ্তমান পাৰি চিলোৱা হোৱা নাই, আৰু পাৰিকেইটা চিলালে মানে কাপোৰটো আৰু ধুনীয়া লাগিব। ইয়াত আপুনি পাব মেখেলা আৰু ব্লাউজ পিচ, চিম্পুল যোৰা, মজা লাগিব পিন্ধিলে। ইয়াৰ পিছতে আছে একে মেৰুন কালাৰে হয়, কিন্তু ডিজাইন বেলেগ আৰু আপোনাৰ দাম বেলেগ। মাজত কাম প্ৰায় একে, খালি সূতাকেইটা অকণমান ডাঙৰ ডাঙৰ হ'ব। তলত আপোনাৰ কামটো দিয়া থাকিব, আচলত ডাঙৰ সূতা দিয়া থাকিব, মাজত আপোনাৰ সৰু সৰু থাকিব। কালাৰ কম্বিনেশ্যন চেম কালাৰ কম্বিনেশ্যনত আছে, দাম খালি বেলেগ বেলেগ। দামকেইটা আপোনালোকক কৈ যাম। বৰ্তমান কাপোৰ কিছু দেখাই লওঁ। ইয়াতো আপোনাৰ প্ৰায় একেই, মেখেলা থাকিব, ব্লাউজ পিচ থাকিব। ইয়াৰ পিছত আহি গ'ল আপোনাৰ মীনা কৰা। এই কাপোৰযোৰ অকণমান কোমল আছে, কাৰণ এই কাপোৰযোৰত মাৰটো কম দিয়া হয়। এইযোৰ হৈছে সম্পূৰ্ণ মীনা কৰা কাপোৰ। ডিজাইনটো ধুনীয়া, আচল আছে। আচলত আপোনাৰ ৰাণী কালাৰ আৰু ব্লু কালাৰ আৰু মেৰুন কালাৰ ফুল আছে, লগত গুণা। কাপোৰযোৰ এযোৰ মাজে মাজে ডাঙৰ ডাঙৰ ফুল আছে আৰু সৰু সৰু ঘূৰণীয়া ঘূৰণীয়া ফুল দিয়া হৈছে। কালাৰ কম্বিনেশ্যন ধুনীয়া। পাৰিকেইটা আছে আপোনাৰ এনেকুৱা মেৰুন কালাৰ পাৰি দিয়া আছে। পাৰি চিলালে কাপোৰযোৰ ধুনীয়া লাগিব। ইয়াতো আপোনাৰ প্ৰায় একে মেখেলা আছে আৰু ব্লাউজ পিচ আছে। মেখেলাখন আপোনাৰ 38 পান্না থাকিব। শকত মানুহ হ'লেও চিন্তা কৰিব নালাগে, এনেকুৱা মেখেলা পিন্ধিব পাৰিব। ইয়াৰ পিছত আছে আপোনাৰ ৰেড কালাৰ, দামবোৰ কৈ যাম। ৰেড কালাৰ কাপোৰ, এইযোৰ হৈছে মীনা কৰা। মজা কাপোৰ আহিছে হেভি ভিতৰত। এইযোৰ হৈছে ৰেড কালাৰ মীনা কৰা কাপোৰ। দেখিয়ে গম পাইছে, দামো ভাল হ'ব। 100% পিয়'ৰ টচ মুগাৰ কাপোৰ হয়। আৰু এই কাপোৰযোৰৰ ৰেট প্ৰায় 10ৰ ওপৰতে যাব লাগে। মই আপোনাক দামটো কৈ দিম। ইয়াতো আপোনাৰ মীনা কৰা আছে, ৰেড আৰু গুণাৰ কালাৰ কম্বিনেশ্যনত মিক্স কৰা আপোনাৰ ফুল আছে। পাৰিকেইটাও আপোনাৰ এনেকুৱা হ'ব, লতা ডিজাইন মস্তি আছে। এইখন আপোনাৰ মেখেলা, এইটো ব্লাউজ পিচ। কাপোৰযোৰ মেখেলাখন 38 পান্না হ'ব। শকত মানুহ হ'লেও চিন্তা নাই, মজাকৈ থ'ব পাৰিব। ইয়াৰ পিছত আহিলে আপোনাৰ গ্ৰীণ কালাৰ কম্বিনেশ্যনৰ এযোৰ কাপোৰ। এইযোৰ হ'ল আপোনাৰ গ্ৰীণ। ইয়াত আপোনাৰ তলত আপোনাৰ মীনা কৰা থাকিব আৰু ওপৰত আপোনাৰ ফুলটো গ্ৰীণ আৰু গুণাৰ মাজত কালাৰ কম্বিনেশ্যন দিয়া থাকিব। কাপোৰযোৰ মজা। আপোনাৰ এযোৰ কাপোৰ দেখা নাই, প্ৰত্যেকযোৰ কাপোৰে পিয়'ৰ কাপোৰ হয়। কাপোৰকেইযোৰ চাব ধুনীয়া লাগিব। এইযোৰ আছে গ্ৰীণত। ইয়াৰ দামটো আপোনাক কম। ইয়াতো আপোনাৰ মেখেলা আৰু ব্লাউজ পিচ থাকিব। মেখেলাখন 38 পান্না, চিন্তা কৰিব নালাগে। ইয়াৰ পিছত আছে আপোনাৰ টচ মুগাৰ সূতাৰ যোৰ। ইয়াত কোনো ধৰণৰ গুণা নাথাকে, অকল সূতা, অকল ব্লু কালাৰ ফুলেদি কৰা হৈছে। কাপোৰযোৰ দাম
বহুত কম আছে। এই কাপোৰযোৰত আপোনাৰ চিম্পুল যোৰা পিন্ধিব পাৰে, এক কালাৰ বেয়া নালাগিব। ইয়াতো ব্লাউজ থাকিব, মেখেলা থাকিব। কাপোৰ কিছুৰ দাম প্ৰায় আপোনাৰ বহুত বেছি নহ'ব। আপোনালোকৰ কাপোৰ কিছু এজনীকে কৈ আছোঁ কোনযোৰ কাপোৰৰ কিমান দাম হ'ব পাৰে বৰ্তমান। আৰু মাৰ্কেটত আপোনাৰ দামটো যথেষ্ট পোৱা হয়। আপোনালোকে বাৰ্গেনিং কৰি হওক বা ফিক্সেটত হওক চাই চিতি আনিব, বেছি দাম নিদিব। আৰু যদি আপুনি ডিব্ৰুগড়ৰ কাষ্টমাৰ হয় তেতিয়াহ'লে পূজা চিল্কত আহক, এনেকুৱা ডিজাইনৰ কাপোৰ আপুনি পাই থাকিব। এই কাপোৰযোৰ আপুনি 7,000 পৰা 8,000 ভিতৰত পাই যাব। এই কাপোৰযোৰ যদি আপুনি ল'ব বিচাৰে 7,000 পৰা 8,000 ভিতৰত পাই যাব। ব্লু কালাৰ থাকিব, পিয়'ৰ হয়, মিক্স নহয়। এইযোৰ কাপোৰ ল'বলৈ হ'লে আপুনি 9,500 9,000 ভিতৰত পোৱাৰ পৰা সম্ভাৱনা আছে। আপুনি ৰেড কালাৰৰ যদি এযোৰ কাপোৰ ল'ব বিচাৰে, ৰেড কালাৰ এযোৰ কাপোৰ ল'ব বিচাৰে, তেতিয়াহ'লে এই কাপোৰযোৰ দাম আপোনাৰ 10,000ৰ আপ হোৱাৰ আপুনি 10,000 ওপৰত পে' কৰিব লাগিব। কাপোৰযোৰ বুটাবোৰ ডাঙৰ ডাঙৰ আছে আৰু আপোনাৰ কামো বেছি কৰা আছে। সেইটো হৈছে কইনা কালাৰ। কইনা এনেকুৱা পিন্ধিলে বেছি ধুনীয়া লাগে। জেনেৰেলি মানুহ পিন্ধিব পাৰে, তথাপি কইনাৰ কাৰণে বেছি ভাল লাগে। এই কাপোৰযোৰ ল'লেও আপুনি 10ৰ ওপৰতে দিব লাগিব। কাপোৰযোৰ কাম ধুনীয়া আছে, তিনিটা চাৰিটা কালাৰ কম্বিনেশ্যন দিয়া আছে। মজা কাপোৰ ল'ব পাৰে। এইকেইযোৰ কাপোৰ ল'লে মানে আপুনি 9,000 পৰা 10,000 ভিতৰত দিব লাগিব। এইযোৰ কাপোৰ আপোনাৰ পিয়'ৰ। আপুনি এই কাপোৰটো দেখিলে গম পাই যাব। যদি আপুনি দোকানত চাই কাপোৰটো দেখিলে গম পাই যাব পিয়'ৰ বস্তুটোৰ দাম হয়। ইয়াৰ পিছত আহিলে আপোনাৰ এইযোৰ কাপোৰ। এই কাপোৰযোৰ প্ৰায় 9,000 পৰা 10,000 ভিতৰত আপুনি এই কাপোৰ মাৰ্কেটত পাই যাব। চাব যাতে আপুনি বেছি পইচা দি পিনি নানে, কাৰণ বৰ্তমান মাৰ্কেটতো পুৰা কাষ্টমাৰৰ লগত হেৰি হৈ আছে। চাব যাতে বেছি দাম দি পানি এনেকুৱা কাপোৰ টচ কাপোৰ নানে। চিম্পুল কাপোৰ কিন্তু বস্তুটো ভাল, টচ মুগাৰ পিয়'ৰ হয়। যদিহে আপোনাৰ মিক্স থাকে, যদি কাপোৰযোৰত আপোনাৰ মিক্স থাকে তেতিয়াহ'লে দাম বহুত কম হৈ যাব। 6,000 ভিতৰত আপুনি পাই যাব। ধন্যবাদ। আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, নতুন চেনেল। আৰু আপুনি যদি এইটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই আৰু ভিডিঅ' দিম, আৰু কাপোৰৰ বিষয়ে আপোনাক জনাম। কাপোৰ কেনেকুৱা কাপোৰ আপুনি কিমান দামৰ ভিতৰত পোৱা হ'ব সেইটো বিষয়ে জনাম। নেক্সট ভিডিঅ'ত আপোনাক দেখাম পলিপাটৰ কাপোৰ বৰ্তমান মাৰ্কেটত কিমান দাম হৈ আছে। বৰ্তমান মানুহে বহুত দামত কিনি আছে। মই আপোনাক নেক্সট ভিডিঅ'ত দেখাম পলিপাটৰ কাপোৰ কিমান দামত আপুনি পাব। আৰু আজিলৈ ইমানে। ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই। ধন্যবাদ।